নমস্কাৰ বন্ধুসকল, আশা কৰো আপোনালোক সকলো কুশলে আছে, ভালে আছে। আৰু যোৱা সপ্তাহত নেটফ্লিক্সত এখন সিনেমা ৰিলিজ হৈছিলে, যিখন সিনেমাৰ নাম আছিল চোৰ নিকাল কে ভাগা। টাইটেলটো শুনি পেলাই আপোনালোকৰ চাগে পছন্দ হোৱা নাই, আৰু ময়ো বৰ বেছি এক্সাইটেড নাছিলো এই সিনেমাখন চাবৰ কাৰণে। কিন্তু তথাপিতো মই সিনেমা চোৱাটো যিহেতু হবি, সিনেমা চোৱাটো মোৰ কাম, গতিকে সিনেমাখন মই ৰাতি 12টা মান বজাত চাবলৈ আৰম্ভ কৰিলো। আৰু যি এবাৰ সিনেমাখন চাবৰ কাৰণে ষ্টাৰ্ট কৰিলো, সিনেমাখন শেষ নোহোৱা পৰ্যন্ত মই বাদ দিব নোৱাৰিলো। এনেকুৱানো কি আছে এই সিনেমাখনত আজিৰ এই ভিডিঅ'টিতে জনাম আপোনালোকক, গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। तेरा तो अलग ही खेल चल रहा है बे। বেসিক্যালি এই সিনেমাখনৰ কাহিনীভাগ আগবাঢ়িছে এযোৰ কাপোলক লৈ পেলাই। ইয়াৰে গাৰ্লফ্ৰেণ্ডজনী হৈছে এজনী এয়াৰ হোষ্টেছ আৰু বয়ফ্ৰেণ্ডজন হৈছে এজন বিজনেছমেন। কিন্তু দুয়োৰে জীৱনত এনেকুৱা কিছুমান বিপদ আহে, যাৰ ফলত তেওঁলোকে উপায়হীন হৈ পেলাই প্লেনৰ পৰা কিছু হীৰা চুৰ কৰাৰ এটা প্লেনিং কৰে। আৰু পৰিকল্পনা মতে সকলো কাম জাষ্ট ষ্টাৰ্ট হয়হে, তেনেতে ইয়াতে বেলেগৰ প্লেন এন্ট্ৰি হয় আৰু এটা সময়ত গৈ পেলাই গোটেই প্লেনখনে হাইজেক হয়। তাৰ পিছত কি হয় সেই বিষয়ে জানিবৰ কাৰণে আপোনালোকে চাব লাগিব নেটফ্লিক্সত ৰিলিজ হোৱা চোৰ নিকাল কে ভাগা এই ছবিখন। অজয় সিঙৰ দ্বাৰা পৰিচালনা কৰা এই ছবিখনত অভিনয় কৰিছে য়ামি গৌতম, সানি কৌশল আৰু শৰৎ কেলকাৰৰ দৰে বহু প্ৰতিভাসম্পন্ন শিল্পীয়ে। এই সিনেমাখনৰ দৈৰ্ঘ্য প্ৰায় 2 ঘণ্টাৰ, আৰু এই ছবিখনক বিশেষ কৰি তোলে ইয়াৰ উপস্থাপন শৈলী, ইয়াৰ পৰিচালনা শৈলী। ইয়াত কোনো ধৰণৰ অদৰকাৰী গান বা কোনো ধৰণৰ মাছ মছলা নিউজ চেঞ্জ একেবাৰে ব্যৱহাৰ হোৱা নাই, যাৰ কাৰণে এই সিনেমাখনৰ কাহিনীত একদম সম্পূৰ্ণ ফকাছ থাকে আৰু দৰ্শকৰ লগত এটা এটাচমেণ্ট হৈ থাকে এই সিনেমাখনত। লগতে ইয়াত যিহেতু কোনো ধৰণৰ নিউজ চেঞ্জ বা তেনেকুৱা নাই, গতিকে আপোনালোকে সপৰিয়ালে এই সিনেমাখন নিশ্চয়কৈ উপভোগ কৰিব পাৰিব। আৰু এই সিনেমাখনৰ শেষ হোৱাৰ অন্তত আপোনালোকে ডাইৰেক্টলি স্কিপ কৰি নিদিব, ইয়াত এটা মৃত চিনো আছে। ইটোৱে হয়তো হিন্ট দিয়ে যে ইয়াৰ পিছত এই সিনেমাখনৰ নিশ্চয়কৈ এটা সিকুৱেল হয়তো তেওঁলোকে পৰিকল্পনা কৰিব, নিশ্চয়কৈ সিকুৱেল এটা অহাৰ চান্স আছে। এই ছবিখনৰ প্ৰথম হাফত তেওঁলোকে কেনেকে লগ পালে, তেওঁলোকৰ কেনেকে এই প্ৰব্লেমবিলাক ক্ৰিয়েট হ'ল, এইবিলাকক দেখুওৱা হৈছে। তাৰপিছত তেওঁলোকৰ পৰিকল্পনা, তেওঁলোকে কেনেকে এক্সিকিউট কৰিব, এইবিলাক গোটেইবিলাক দেখুওৱা হৈছে। ছেকেণ্ড হাফ আৰম্ভ হোৱাৰ লগে লগে ইয়াত যিবিলাক আৰু গোপন ৰহস্যৰ উদ্ঘাটন হয়, তাৰপিছত আপোনালোকে একদম আচৰিত হৈ পৰিব, পুৰা চকড হৈ পৰিব, এইটো কেনেকে হ'ল। আৰু এই আগতীয়াকে যিটো গম নাপায় কাহিনীটো ইয়াৰ পিছত কি হ'ব, একো অনুমান কৰিব নোৱাৰি, সেইটোৱে আচলতে দৰ্শকক বান্ধি ৰাখে, পুৰা এটাচমেণ্ট কৰি ৰাখে। এবাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰাৰ পিছত আৰু এই চিনেমাখন শেষ নোহোৱালৈকে আপোনালোকে বাদ দিব নোৱাৰিব। এখন খুব সুন্দৰ চিনেমা, বহুত দিনৰ মূৰত এনেকুৱা এখন চিনেমা, ছাছপেন্স থকা চিনেমা এখন চালো, খুব ভাল লাগিছে। আপোনালোকেও নিশ্চয়কৈ এই চিনেমাখন চাব পাৰে, আপোনালোকে এইখন চিনেমা মিছ নকৰিব। এখন খুব সুন্দৰ চিনেমা, নেটফ্লিক্সতে আপোনালোকে আছে, আপোনালোকে ঘৰতে বহি চিনেমাখন চাব পাৰিব। আৰু সকলোৰে এক্টিং খুব সুন্দৰ হৈছে, য়ামি গৌতম হওক বা সানি কৌশল হওক বা শৰৎ কেলকাৰে হওক, চবে খুব সুন্দৰ এক্টিং কৰিছে। গতিকে আপোনালোকে মুঠেই ডিসএপইণ্টেড নহয়, ময়ো চাই পেলাই খুব ভাল লাগিছে এই চিনেমাখন। আপোনালোকে এই চিনেমাখন নিশ্চয়কৈ এবাৰ চাব পাৰে। বাকী যিসকলে এই চিনেমাখন চাইছে তেওঁলোকে তলত কমেণ্ট কৰি পেলাই জনাব যে এই ছবিখন চাই পেলাই আপোনালোকৰ কেনেকুৱা লাগিছে, আৰু যিসকলে চোৱা নাই তেওঁলোকেও প্লিজ এই চিনেমাখন এবাৰ চাব পাৰে, খুব সুন্দৰ চিনেমা। আৰু আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, আৰু প্লিজ বন্ধুবৰ্গৰ মাজত এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিব।